চৰকাৰৰ ভূমিকা পুতৌজনক কাৰণ তেওঁলোকে ইতিমধ্যে বহু আগতে দিছিলে এই ৰিপৰ্ট বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ফালৰ পৰা আৰু সেইটো কৰা নাছিলে এইটো আগতে কৰিব লাগিছিলে কাৰণ আপুনি চাওক আজি এইসকল যিসকল বিষয়ববীয়া অবৈধভাৱে তেওঁলোকে চাকৰি বাকৰি কৰি আছিল তেওঁলোকৰ জৰিয়তে চৰকাৰে এনেকুৱা ধৰণৰ বহু নীতি বা পলিচি ইমপ্লিমেণ্ট হৈছে গতিকে পৰীক্ষাৰ সময়ত যদি এই ধৰণৰ খেলিমেলিখিনি হৈছে বাকী চাকৰি কালতো তেনেকুৱা হ'ব মই ভাবোঁ অকল তেওঁলোকক নিলম্বন কৰাই নহয় চাকৰি কালত যদি এনেকুৱা ধৰণৰ কিবা অনৈতিক কাম হৈছে সেইবিলাকো তদন্ত আওতা আনিলে ভাল হয় আৰু যদি এনেকুৱা আকৌ তেনেকুৱা কেছবিলাক আছে এইবিলাক জল্দি জল্দি সলভ কৰিব লাগে স্যার এপিএসসি কন্ডাক্ট করা এসিএস আর এপিএস সকলৰ তদন্ত চলি আছে এই একেলগে এডিঅ সকলৰ হৈছিল কৃষি বিভাগৰ সেইবিলাক তদন্ত নোহোৱাৰ কি কাৰণ এডিঅ' না হয় হয় যে এই কথাটো ইতিমধ্যে আপোনালোকে যিহেতু উত্থাপন কৰিছে বা বিভিন্নজনে কৈছে মই ভাবোঁ তেখেতসকলেও যদি এনেকুৱা ধৰণৰ অনৈতিক কিবা কৰিছে তেখেতসকল তদন্ত আওতাত অহাটো উচিত আৰু আপোনালোকৰ বিষয়খিনি মই ষ্টেট গভৰ্ণমেণ্টক নিশ্চিতভাৱে লিখিতভাৱে অৱগত কৰিম যাতে তেওঁলোকে এইটো ব্যৱস্থা কৰে যেহেতু অহা ৩ তাৰিখে ৫খন ৰাজ্য নিৰ্বাচন ঘোষণা হ'ব এই মানে এক্সিট পল ইতিমধ্যে ওলাই গৈছে গতিকে আপোনাৰ কি মানে আছে এক্সিট পল মই এই বিশেষকৈ মিজোৰাম বাদ দি এই 4খন ষ্টেটত আমাৰ নিজৰ পাৰ্টিৰ কেণ্ডিডেটো আছিলে আৰু আমি তাত কিছু গৈছিলোঁ ঘূৰিছিলোঁ সেইফালৰ পৰা হয়তো NDA বিৰোধী বহু লোকে ভাবিছে যে তাত সম্পূৰ্ণ NDA খতম হৈ যাব ঠিক তেনেকৈ NDA সমৰ্থকখিনিও ভাবিছে তাত সম্পূৰ্ণ মানে ইণ্ডিয়াটো খতম হৈ যাব কিন্তু যেটো দেখিছোঁ যে ইয়াত নিশ্চিতভাৱে হেৰি হোৱাৰ কথা আছে ৰাজস্থান অলৰেডি বিজেপিৰ ফালে এক্সিট পলত এইটো আহি আছে আমিও ভিতৰত যেটো গৈছিলোঁ কাৰণ ৰাজস্থানত প্ৰতি বছৰে মানে 5 বছৰ মূৰে এইটো মানে হেৰি সলনি হয় আৰু তাত কংগ্ৰেছৰ চৰকাৰে কিছু ভাল কাম কৰিছিল তেওঁলোকৰ MLA বিলাক যথেষ্ট দুৰ্নীতি বা এনেকুৱা অভিযোগ আছিলে ঠিক তেনেকৈ আপুনি ছত্তীশগড়ৰ কথাটো ছত্তীশগড়ৰ কংগ্ৰেছৰ ভাল আছিল যদিও তাত কংগ্ৰেছৰ চৰকাৰে বিশেষকৈ তাত প্ৰায় 35%কৈ ওপৰত আদিবাসী লোক আছে 65% মাটি জমি এতিয়াও আদিবাসী হাতত আছে তেওঁলোকৰ ক্ষেত্ৰত কংগ্ৰেছে কিন্তু মুঠেও ভাল কাম কৰা নাছিল সেইকাৰণে এইবাৰ আদিবাসীৰ ভোটটো অলপ ইফাল পৰা হোৱা চান্স আছে যদি ভোটটো অলপ ইফাল ভাল হয় কাৰণ বিগত ইলেকশ্যনত আদিবাসী যিসকলে কংগ্ৰেছক বিনা দ্বিধাই সহায় কৰিছিলে তেওঁলোকৰ পাৰ্টি চাৰ্টি বনাই তেওঁলোকে কেণ্ডিডেট দিছে তেওঁলোকে যদি 5-10 হাজাৰ ভোটো কাটি দিয়ে বিশেষকৈ ফাৰ্ষ্ট ফেজৰ কংগ্ৰেছৰ ৰিজাল্টটো যদি বেয়া হৈ যায় তেতিয়া তাত কিন্তু আকৌ বিজেপি চৰকাৰ সম্ভাৱনাটো আছে একেধৰণে মধ্যপ্ৰদেশত শিৱৰাজ চৌহানৰ কাৰ্যকালৰ যথেষ্ট মানে আদিবাসী নিৰ্যাতন হওক বা তেওঁলোকৰ নথিপত্ৰ জ্বলোৱাৰ পৰা আদি কৰি কেলেংকাৰ চেলেংকাৰ বহুত তথ্য ওলাইছিলে এই ক্ষেত্ৰত বিজেপি অলপ পিছ পৰি আছে কিন্তু আপোনালোকে জানে যে বিজেপি হৰ্চ ট্ৰেডিঙৰ পৰা আৰম্ভ কৰি সকলো খেলতে পাৰ্গত 10-20টা যদি তেওঁলোকৰ MLA মানে কমিও হৈ যায় শেষত গৈ হয়তো তেওঁলোকে চৰকাৰ বনাব পাৰে গতিকে এই ধৰণৰ 3খন ষ্টেটৰ পজিশ্যন তেলেংগানাত বিজেপিৰ কোনো তেনেকুৱা হেৰি নাই ইয়াত কংগ্ৰেছ আৰু BRSৰ সম্ভাৱনাটো আছে তাতো হয়তো হৰ্চ ট্ৰেডিংটো হ'ব পাৰে এনেকুৱা সম্ভাৱনা আছে কাৰণ BRSে কেতিয়াও কংগ্ৰেছৰ চৰকাৰ বনাব দিয়াৰ সম্ভাৱনাটো নাই তাতে আকৌ OACৰ ৰল এটা আছে মিজোৰামত হয়তো কংগ্ৰেছ আৰু এনেকুৱা ধৰণৰ মিজোৰাম নেশ্যনেল ফ্ৰণ্ট নতুন যিটো পাৰ্টি তেওঁলোকৰ মাজত আছে তাত বিজেপিৰ কোনো হেৰি নাই গতিকে অভাৰঅল 2024 ইলেকশ্যনলৈকে এই মেণ্ডেটটোৰ পৰা বহুত বেছি কিবা এটা ছিগনেল পাব বুলি মই নাভাবোঁ কাৰণ আজি ইণ্ডিয়া বহুতে আশা কৰে যে ইণ্ডিয়া মজবুত হওক কিন্তু গ্ৰাছৰুটত খেলটো অলপ বেলেগ হৈ আছে আমি বিশেষকৈ যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ঘূৰিছিলোঁ বিশেষকৈ আদিবাসী বেলবিলাক যেতিয়া ঘূৰিছিলোঁ তাত কোনো বিজেপি কংগ্ৰেছ হিচাপে নাই বহুৰ ক্ষেত্ৰত বিজেপিৰ বিৰোধ আছে যদিও বিকল্প হিচাপে কংগ্ৰেছে জিকিব পজিশ্যন নাই সেইকাৰণে আমি চেষ্টা কৰিছোঁ সেই এৰিয়াবিলাকত আদিবাসীৰ যিবিলাক ইছ্যু আছে 75 বছৰ ধৰি যিবিলাক পেণ্ডিং হৈ আছে সেইবিলাকৰ স্বাৰ্থত সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰাই আমি কেণ্ডিডেট জিকাই অনাৰ প্ৰচেষ্টা কৰিছোঁ যাৰ কাৰণে আমি বাৰ কৈছোঁ যে 100টা MP চিটত আমি ইলেকশ্যন খেলা প্ৰস্তুতি চলি আছে 9 তাৰিখে দিল্লীত আমাৰ নেশ্যনেল লিডাৰবিলাকৰ প্ৰগ্ৰেম এটা আছে তাত আমি সিদ্ধান্তবিলাক ল'ব পাৰিম বা ক'ত কি হৈছে এনালাইজ কৰিব পাৰিম কাৰণ আপুনি অৰুণাচল যদি যায় অৰুণাচল কংগ্ৰেছৰ পজিশ্যন ভাল নহয় প্ৰেমা খাণ্ডু বা কিৰণ ৰিজিজুৰ পাৰফৰ্মেঞ্চটো ভাল নহয় তেওঁলোকৰ যথেষ্ট কৰাপশ্যনৰ এলিগেশ্যন আহিছে মেঘালয়তো তেনেকুৱা যে গাৰো হিলছৰ চিটটো বিশেষকৈ এইবাৰ GSP ফালৰ পৰা আমি উলিয়াব পৰা সম্ভাৱনাটো আছে ঠিক তেনে বেংগলৰ আলিপুৰদুৱাৰ পৰা আৰম্ভ কৰি দাৰ্জিলিঙলৈকে কিছু চিট আমি ইলেকশ্যন খেলা প্ৰস্তুতি চলি আছে গতিকে এই ধৰণে অভাৰঅল আমি ঘূৰাই ফুৰা এটা ভাল হৈ গ'ল যে আমি ভিতৰৰ পৰিস্থিতি গম পাইছোঁ বা অসমতে আপুনি চাওক আজি যিটো 12-13টা দল লগ হৈছে তেওঁলোকে কিন্তু বিজেপিক ইমান ভালকৈ টক্কৰ দিব পৰা কণ্ডিশ্যনটো নাই মই কালিও কৈছোঁ যে তেওঁলোকে হীৰাহৰণক বিচাৰে বা আমাৰ টিমটো বিচাৰে তেতিয়াহ'লে কিন্তু আমি ইয়াত একেবাৰে বিজেপি চাফাই কৰি দিব পাৰোঁ এই ধৰণৰ পৰিস্থিতি এটা হৈ আছে গতিকে আহি থকা দিনবিলাকত ভাৰতবৰ্ষৰ ভৱিষ্যত ৰাজনীতি কি হ'ব
তাত আমাৰ ভূমিকা, আমাৰ দায়িত্ব বা আমাৰ ভাগিদাৰী কি থাকিব। মই বিচাৰোঁ যে নৰ্থ ইষ্টৰ ফালৰ পৰা যিহেতু 25টা ছিট আছে, আমি GSP ফালে কমচে কম 7-8টা ছিট জিকি কেনে এটা ভাল ভূমিকা এটা ল'ব বিচাৰোঁ। কাৰণ অসমৰ ফিউচাৰটো আপুনি দেখিছে যে হিমন্ত বিশ্ব বা বিজেপিৰ হাতত 10 বছৰৰ কাৰণে ৰাইজে গতাই দিছিলে। তেওঁলোকৰ প্ৰায় 7 বছৰ পাৰ হৈ 8 বছৰ হ'ব অৱস্থা। এতিয়ালৈকে এনেকুৱা ধৰণৰ যুগান্ত কৰি কোনো সিদ্ধান্ত তেওঁলোকে ল'ব পৰা নাই বা একো কৰিব পৰা নাই। বিশেষকৈ মানে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত হওক বা ঠিক তেনেকৈ মূল্য বৃদ্ধি কমোৱাৰ ক্ষেত্ৰত হওক, বৰঞ্চ ইয়াত ধৰ্মৰ নামত, হেৰিৰ নামত পলায়ন কৰাৰ এটা প্ৰস্তুতি চলি আছে। এতিয়া আমি আশা কৰোঁ যে ভাৰতবৰ্ষৰ যিহেতু সংবিধান বা গণতন্ত্ৰৰ বৃহৎ গণতান্ত্ৰিক দেশ, সংবিধানৰ জৰিয়তে ভাৰতবৰ্ষ চলক। এনেকুৱা ধৰণৰ যিবিলাক মৌলবাদ বা এনেকুৱা ধৰণৰ হিন্দুৰ নামতে হওক, মুছলিম নামতে হওক, এনেকুৱা ধৰণৰ হোৱাটো উচিত নহয়। মূল বুনিয়াদী যিবিলাক সমস্যা আছে, মৌলিক সমস্যা, এইবিলাক লৈ হ'ব লাগে। সেইকাৰণে এই ধৰণে আমি আগবাঢ়ি আছোঁ। MP এটা মই কৈছোঁ তেওঁ এটা হাকৰ নিচিনা কাম কৰে। এই বিষয়খিনি আমি অলৰেডি ৰেলৱে মিনিষ্টাৰক, ৰেলৱে বৰ্ডক বহুতবাৰ জনোৱা হৈছে। এইবাৰ আমি আপোনালোকৰ যিখিনি এই ধৰণৰ দাবী আছে, সেই গোটেইখিনি ৰেলৱে মিনিষ্টাৰক আমি যিহেতু আমি এই পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব, তাত লগ কৰাৰ সম্ভাৱনাটো বা এইটো যথেষ্ট আছে, লগ কৰাৰ সম্ভাৱনা আছে। তেখেতৰ টাইমটো আমি পাই যাওঁ। আমি তেখেতক অৱগত কৰাৰ লগতে মই আপোনালোকৰ জৰিয়তে যিসকল আন্দোলনকাৰী আছে তেওঁলোকক অনুৰোধ কৰিছোঁ যে অকল ইয়াত নহয়, বিভিন্ন জেগাৰ পৰা এই প্ৰস্তাৱবিলাক আহিছে। এইবাৰ ৰেলৱে বৰ্ডক এসেকা আমি দিম যদি আপোনালোকে সকলোৱে সমৰ্থন কৰে। কাৰণ তেওঁলোকক ফিল্ডত ধৰিব লাগিব। মই মিনিষ্টাৰক খিলাকে ক'ম যে যদিহে আপোনালোকে এইবাৰ ৰাইজৰ কথাখিনি নুশুনে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ৰেল ইয়াত বন্ধ হৈ যাব শ্ৰীৰামপুৰৰ পৰা। কাৰণ শেহতীয়াভাৱে এই গোটেই কথাখিনি হোৱাৰ কাৰণ হ'ল মোদী চৰকাৰ। মোদী চৰকাৰৰ পলিচিটো হ'ল ৰেলৱেক প্ৰাইভেটাইজেশ্যন কৰক, যেনেকৈ নহওক ৰেলৱেৰ পৰা তেওঁলোকে কামানিটো বেছি হ'ব লাগে। তেওঁলোকে পাব্লিক ইমিউনিটি হওক বা পাব্লিক কমিউনিকেশ্যনৰ কথাটোতকৈ তেওঁলোকে মালবাহী ট্ৰেইনবিলাক বেছি অগ্ৰাধিকাৰ দিছে। শুনিব মানে তেওঁলোকৰ ইতিমধ্যে দবাৰ অভাৱ হৈছে গৈছে। কাৰণ ৰেলৱেত চবতকৈ সুবিধা, মানুহৰ বেছি নাই, 2টা দবা লগাই দিব পাৰে, একো অসুবিধা লগাই দিওঁতে। আমাৰ ইয়াৰ পৰা গাড়ীবিলাক গৈ বিহাৰ ইউপিত ৰখাৰ সলনি ইয়াতে যদি ৰখিলেহেঁতেন ভাল আছিলে ডাইৰেক্ট গাড়ীবিলাক। গতিকে এই ধৰণৰ এটা পুনৰ বিচাৰ কৰাৰ, কাৰণ গোটেই MP বিলাক ইতিমধ্যে মোটামুটি হেৰি হৈ আছে, ইভেন ৰেলৱে কৰ্মীবিলাকো হৈছে। মই যেতিয়া আপুনি চাব ছত্তীশগড় হৈ আপুনি যেতিয়া ভূপাল চোপাল যায়, তাত 8-9 ঘণ্টাকৈ ট্ৰেইন দিলে হয়। অকল ময়ে নহয়, ট্ৰেইনৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সকলোবিলাকে নাৰাজ হৈ আছে। তাতে আদানী কয়লা গাড়ী নিয়াৰ কাৰণে তেওঁলোকে পেছেঞ্জাৰ গাড়ীবিলাক 8-9 ঘণ্টা তেওঁলোকে খাৰা কৰাই দিয়ে। গতিকে এই মেটাৰটো MP কিবা সফল বিফল হোৱাৰ কথা নহয়। MP দায়িত্ব হ'ল MP অৱগত কৰিব লাগে। পাৰ্লিয়ামেণ্টত আমি বহুতবাৰ এই ধৰণৰ কথাখিনি কৈছোঁ বা তেওঁলোকক জনাইছোঁ। গতিকে তেওঁলোকক কেনেকৈ বাধ্য কৰাব সেইটো চাওক। গতিকে আন্দোলন যদি আমি সমন্বিতভাৱে কোঅৰ্ডিনেট যদি কৰিব পৰা যায়, এদিনৰ কাৰণে যদি সকলোৱে যদি ৰেল লাইনত ঘূমাব পাৰে, তেতিয়াহ'লে মই ভাবোঁ ৰেলৱে বৰ্ডে নিশ্চিতভাৱে মানি ল'ব। আৰু লাগিলে মই আপোনালোকৰ লগত মই ঘূমাবৰ কাৰণে আহিম, তেওঁলোকে আমাৰ কৰি যাওক। 2024 জানে কোকৰাঝাৰত নৱসেনাৰ বিকল্প ইয়াত নাই। আৰু যদি বিকল্প থাকিলেহেঁতেন আমি এনেকুৱা ধৰণৰ MP ইলেকশ্যন এটা নেখিলোহেঁতেন। যিটো উন্নতি কথাটো বেলেগ নালাগে, অসমত 1.5 লাখত 2 লাখমান মানে চাকৰি ভেকেঞ্চি আছে। অসম চৰকাৰে সেইখিনি পূৰণ কৰিব পৰা নাই, 2.5 বছৰ হৈ গ'ল, 3 বছৰ বাকী আছে। তেওঁলোকে 1 বছৰতে 1 লাখ দিম বুলি কৈছে, তেওঁলোকে চাকৰি ক্ৰিয়েট কৰা নাই। তেওঁলোকে যিখিনি ভেকেঞ্চি আছে সেইখিনি ফিল আপ কৰিব পৰা নাই। দ্বিতীয়তে ইয়াৰ পৰা হাজাৰ হাজাৰ মাইগ্ৰেণ্ট হৈছে আমাৰ ডেকা ল'ৰা ছোৱালী কামৰ কাৰণে। অলপতে এটা গেছৰ প্ৰতিনিধি আমি লগ পাইছিলোঁ, তেওঁলোকে কৈছে যে যদি আপোনাৰ সমষ্টিৰ পৰা বা অসমৰ পৰা হষ্টেলিটিৰ কাৰণে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আমি কৰিম, কিছুমান আমাক পঠাই দিয়ক, আমাৰ তাত আহিলে কমচে চেলাৰীটো বেছিকৈ পাব। এই ধৰণৰ কথা অলপ হৈছে। তাত যদি চৰকাৰ আমি সহযোগিতা পালেহেঁতেন বেছি ভাল আছিল, নহ'লে আমি নিজাকৈ কৰিম। দ্বিতীয়তে দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকে দেখিলে যে বৃহৎ দুৰ্নীতি কি বুলি ক'লে, APSC কেলেংকাৰী। সেইসকল মানুহে ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছতো আজিও তেওঁলোকে চাকৰি কৰি আছিলে। গতিকে ইয়াৰ পিছত আপোনালোকে কি কৰি গম পাব যে দুৰ্নীতি মানে কম হ'ব ইয়াতে। ইয়াতে বহুতে অভিযোগ কৰিছে যে কিছুমান এনেকুৱা ধৰণৰ স্কিম প্ৰজেক্ট আছে য'ত 2 কোটি টকাৰ হয়, সেইটো কিন্তু 10 কোটিলৈকে পৰাইছে। মই আপোনালোক এটা সাধাৰণ উদাহৰণ কৈছোঁ। এজন RSS ব্যক্তিটো বিজনেছ কৰে, তেওঁ কিবা এটা কাৰণত সম্পৰ্কিত কাৰণত আমাৰ ওচৰত আহিছিলে। তেওঁ মোক ক'লে, দাদা দিল্লীত কেজৰিৱালক এনেকুৱা পৰামৰ্শ কোনে দিছে যে য'ত ফুটপাথ ডাঙৰ হৈ গৈছে, ৰাস্তা সৰু হৈ গৈছে। মই কৈছোঁ তোমাৰ মোদী চাহাবক যোনে দিছে, কেজৰিৱালক একেজনে দিছে। কাৰণ
আজিকালি চাব ৰাস্তাত আপোনাৰ প্লেনিং আছে যে ইমান মেটেল লাগিব, ইমান আলকেটাৰ লাগিব, ইমান লাগিব, কিন্তু ফুটপাথত কোনো নাই। আপোনালোকে শুনিছিলনে অভাৰব্ৰিজৰ তলত 2-3 কোটি টকাৰ প্ৰজেক্ট আহিছে, এডাল গছো নাই। অৰ্থাৎ ডেকৰেশ্যনৰ নামত, ফুটপাথ বনোৱাৰ নামত এইবিলাকত পইচাটো খাব পাৰে, এখন তাত পইচাটো বেছিকৈ দিয়ে। আপোনালোকে দেখক যে তেওঁলোকে যিকোনো এটা চৰকাৰী অনুষ্ঠান পাতিলে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে। পইচাটো ক'ৰ পৰা লৈছে? পইচাটো ৰাজ্যৰ নামত বেংকৰ কি কয় বিভিন্ন অনুষ্ঠানৰ পৰা লোন লৈছে। কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোনো মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া বাপেকৰ পইচা দি কৰা নাই এইটো। আজি মই সেইকাৰণে কৈছিলোঁ কোকৰাঝাৰত যেতিয়া কৈছিল যে মিটিঙৰ কথাটো, কোকৰাঝাৰত যদি 20,000 মানুহ হৈছে, দিয়ে মিলি কিমান কোটি টকা যাব আপুনি হিচাপ কৰক। আজি কোন পাৰ্টিৰ যিবিলাকে সস্তীয়াভাৱে পইচা কামাইছে, দুৰ্নীতি কৰি চিনি তেওঁলোকেহে কৰিব পাৰিব, বেলেগেতো কৰিব নোৱাৰে। কাৰণ আজিৰ দিনত কোকৰাঝাৰ সমষ্টিৰ মানুহ কোনো বিজেপিৰ নামত মানে খাব নোপোৱাকৈ, গাড়ী ভাড়া নোহোৱাকৈ, দিয়ে নোহোৱাকৈ কোনো নাযায়। সেইকাৰণে কৈছোঁ ইয়াত দুৰ্নীতি হৈছে কাৰণে তেওঁলোকে ইমান ডাঙৰ সভা কৰিব পাৰিছে, বেলেগ প্ৰমাণ একো দৰকাৰ নাই। ঠিক আছে, আৰু অস্ত্ৰ সংস্কৃতি মই খোলাকৈ কৈছোঁ যে আপোনালোকে দেখিছে যে অলৰেডি আমাৰ NDAB লগত চুক্তি হৈ গ'ল, কাৰ্বিৰ লগত হ'ল, আলফাৰ লগত হ'ব গৈ আছে। মই কালিও কৈছোঁ আলফাৰ লগত হ'ব গৈ আছে, কিন্তু আলফাত উলম্ব বিভাজন হোৱাৰ সম্ভাৱনা আছে। কাৰণ 709 বেটেলিয়ন আমি যেতিয়া আছিলোঁ বা আমাৰ গলিত দাসৰ যিটো টীম, আমি টোটেলি আমি উদ্যোগ লৈছিলোঁ যে অসমত পিছ এটা হওক, শান্তি এটা হওক, তাৰ কাৰণে আমি জাতীয় অভিৱৰ্তন পতাৰ পৰা গোটেইখিনি কাম আমিয়ে কৰিছিলোঁ। আৰু যিসকল বন্দী হৈ আছিলে বাংলাদেশ ক'ৰবাত তেওঁলোকে আহি কেৱল গামোচাখন লৈছিলে, ডাইৰেক্ট চৰকাৰৰ লগত ফ্লাইটত গৈ তেওঁলোকে আলোচনা কৰিছিলে। এতিয়া গ্ৰাউণ্ডৰ যিখিনি কৰ্মী আছে তেওঁলোকক কোনো গুৰুত্ব দিয়া নাই, আৰু সকলোৱে ভয় কৰিছে। আমি কৈছিলোঁ যে যদি চুক্তি কৰে আপোনালোকে BLTৰ লগত কৰাৰ নিচিনা BTC চুক্তি কৰক, হয় নহয়, য'ত সাংবিধানিকভাৱে, কাৰণ আজি দেখিছে আপোনালোকে আছুৱে সংবিধান কৰিলে, কি কয় চুক্তি কৰিলে, আজিলৈকে সাংবিধানিকভাৱে স্বীকৃতি পোৱা নাই। আমি সেইকাৰণে কৈছোঁ আলফাও যদি কৰে সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত হেৰি কৰক, যদি কিবা লৈছে সাংবিধানিক যিখিনি বদল কৰি কৰি লওক। এতিয়া ল'ৰাবিলাকে দেখিছে এই ধৰণৰ কোনো কথা নাই, হয়তো এখন উশাহ কাগজত কিবা কিবি লিখি দিব যে ইমান ৰিজাৰ্ভেশ্যন, ইমান কিবা কিবি কৰে। সেইকাৰণে তেওঁলোকে মই সিদিনা কৈছে ছাৰ আমাৰ এনেকুৱা অৱস্থা হৈছে। মই কৈছোঁ নমস্কাৰ, আলফাৰ জামেলৰ পৰা সোমোৱাৰ কথা আপোনালোকে যি ভালেই কৰক। দ্বিতীয়তে বহু ল'ৰা ছোৱালী আকৌ BTC কথাটো কৈছোঁ, BTCতো 2-এটা জেগাত আকৌ বন্দুকধাৰী মানুহ দেখা গৈছে। এইটো আপোনালোকে হেৰি কৰক। মই নকওঁ যে এইটো কোনোবা NDAB কোনোবা কিবা কিবি, কিন্তু অলৰেডি অলপ মানে নলেজত আহিছে, ইণ্টেলিজেঞ্চৰ খবৰটো আছে ইতিমধ্যে। দ্বিতীয়তে বহু মানুহ হয়তো আলফালৈকে গৈ আছে, কিন্তু আপোনালোকে দেখিছে আলফাৰ হেৰিত গৈ কেনে কেম্পত গৈ ইতিমধ্যে কিছুমানক মাৰিব লগা হৈছে, কিছুমানে পলাইছে। মই আলফাৰ বা সেই সশস্ত্ৰ সংগ্ৰামৰ জীৱনৰ অভিজ্ঞতাও কৈছোঁ। আজিৰ দিনত আমাৰ যিবিলাক ডেকা ল'ৰা ছোৱালীয়ে ডাঙৰ দীঘল হৈছে, তেওঁলোকে আলফাৰ কেম্পত গৈ 24 ঘণ্টা তিষ্ঠিব নোৱাৰে, তাত তেওঁলোকে মানসিক দ্বন্দ্ব সংঘাতত ভুগিবই। সেইকাৰণে মই তেওঁলোকক হাতযোৰ কৰিছোঁ, যদি আপোনালোকৰ কিবা সমস্যা আছে বেলেগ ৰাস্তা দি আপোনালোকে সমাধান কৰক। এই ধৰণৰ বন্দুক বাহাদুৰ ৰাস্তাত গৈ নিজৰ জীৱনটোও দিব নালাগে, আৰু এইটো এটা ডাঙৰ সমস্যা হ'ব নালাগে। আৰু আলফাকো কৈছোঁ যে আপোনালোকে আলোচনা হওক, কিবা এনেকুৱা মাধ্যম কৰক, কাৰণ অস্ত্ৰৰ জৰিয়তে আজিকালি আৰু কিবা হ'ব বুলি ভাবি লাভ নাই। কাৰণ ভাৰতবৰ্ষ এতিয়া মোটামুটি কনচলিডেট হৈ গৈছে, শক্তি হৈ গৈছে, ফাষ্টেষ্ট ইকনমি হৈছে, গ্ৰ'থ মানে তেওঁলোকৰ হৈছে, বা তেওঁলোকে এজ এ পাৱাৰ হিচাপে চাইনা, ৰাছিয়া বা কাৰোবাৰ লগত আজিকালি ডিল কৰিব পৰা অৱস্থা হৈছে। আৰু বৈশ্বিক যিটো অৱস্থা, কোনো সশস্ত্ৰ সংগঠনক আপোনালোকে কোনেও ছাপোৰ্ট নকৰে। আজি পেলেষ্টাইনৰ কথাটো সুকীয়া, তাত আজি নহয় একদম 48 চনৰ পৰাই আৰম্ভ হৈ গৈছে, কিন্তু বাকীবিলাকত এই ধৰণৰ কথাখিনিত কোনোৱে ছাপোৰ্ট নকৰে। সেইকাৰণে মই কৈছোঁ যে অস্ত্ৰটো আমি যিকোনো মূল্যবিনে অস্ত্ৰটো ত্যাগ কৰি বেলেগ ৰাস্তা ল'ব লাগে। তেওঁলোকে আমাৰ কৰি যাওক। 2024 জানে কোকৰাঝাৰত নৱসেনাৰ বিকল্প ইয়াত নাই, আৰু যদি বিকল্প থাকিলেহেঁতেন আমি এনেকুৱা ধৰণৰ MP ইলেকশ্যন এটা নেখিলোহেঁতেন। কাৰণ MP ইলেকশ্যন এজন মানুহে খেলাটো ইমান সম্ভৱ নহয়। আৰু কোকৰাঝাৰত আমি পাৰ্টি ভাৰতবৰ্ষৰ বেলেগত সফল হ'ব পাৰে, কোকৰাঝাৰ পাৰ্টি সফল নহয়। কিয় কাৰণে ইয়াত প্ৰতিটো পাৰ্টিৰ মানুহে নৱসেনাক ভোট দিছে, তেওঁলোকে খোলাকৈ কোনো GSP বা নৱসেনা পাৰ্টি আহিবও নিবিচাৰে। গতিকে কোকৰাঝাৰ MP কথাটো সুকীয়া, বাকী কথাটো মই নকওঁ। কোকৰাঝাৰত যোনেই যি নকওক কেলে ইয়াত নৱসেনাৰ বিকল্প জিকিব পৰা কোনো কেণ্ডিডেট নাই। তাত কোনোবা উৰ্ষা গোৱা চন্দন বৰ্মাই আহক, কোনো প্ৰমোদ বৰাই আহক। গতিকে এই ক্ষেত্ৰত বা বিশ্বজিৎ দৈমাৰীয়ে আহক, এই ক্ষেত্ৰত মই ৰাইজৰ লগত আছোঁ। ৰাইজে যদি বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে আকৌ ভোট দিব, MP বনাব, আৰু তেতিয়াহ'লে আমি কমচে কম কোকৰাঝাৰৰ শান্তি সম্প্ৰীতিৰ পৰা আৰম্ভ ভৱিষ্যত অসম গঢ়াৰ ক্ষেত্ৰত আমি কিছু কাম কৰিব পাৰিম। আপোনাৰ মূল ইছ্যুটো কি হ'ব? আগতে যেনেকুৱা বড়ো আছে, এইবাৰ কি কৰিব? আপোনাৰ কি ইছ্যু? চাওক, বড়ো আচলতে নামটো দিয়া হয়, কিন্তু ইয়াত মূল ইছ্যুটো হ'ল ভূমিৰ সমস্যা। আপোনালোকে চবেই জানে 1886 লেণ্ড ৰেভিনিউ এক্ট যদি সম্পাদন কৰা নহয়, আৰু ইয়াত যদি BTC কাউন্সিলে পাছ নকৰে, তেতিয়াহ'লে ইয়াত সম্ভৱ নহয়। আৰু BTC কাউন্সিলে এইটো কেতিয়াও পাছ নকৰে।
অসম চৰকাৰে এইটো কেতিয়াও নকৰে, আমাৰ কোনো MLA নাই, কোনো নাই এইটো কথা কোৱাৰ কাৰণে। তাৰ লগতে আপুনি গাঁও গঠনৰ কথা চাওক, ইয়াত গাঁও গঠনৰ লগতে প্ৰায় 2000 গাঁও সোমোৱাৰ দাবী আছে। সেইকাৰণে চৰকাৰে কৌশলগতভাৱে প্ৰায় 45 বা 75খন গাঁও তেওঁলোকে এই ডিলিমিটেশ্যন নামত তেওঁলোকে ইতিমধ্যে সোমাই দিলে, কিন্তু এখনো গাঁও কটা নাই। একেধৰণে আপুনি ভাষাৰ পৰা আদি কৰি এই যিবিলাক বিষয় আছে, এইবিলাক বিষয়ত চৰকাৰে কিছু কিছু কাৰণত পজিটিভনেছ নাই। আপুনি চাওক, বিজেপি ইয়াত BTCত সফল হৈছিল কিহৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মাই নিজে আহি কৈছিল যে মই 15 দিনৰ মাটি মই ঠিক কৰি দিম। ইয়াত নহয় কাৰ্বিআংলঙত কৈছিল, কৰিব পাৰিলে নেকি? আৰু ইয়াত দেখক যে আমাৰ কছাৰী আদিবাসীবিলাকৰ যিটো জনজীকৰণৰ ইছ্যু, আজিও চৰকাৰে একো কৰিব পৰা নাই। মই সেইদিনা ঝাৰখণ্ডত গৈছিলোঁ, আমাৰ ছালখান মুৰ্মু ডাঙৰীয়া, তেওঁলোকে কি কৰিছিলে, তেওঁলোকে বিৰোধ কৰে। তেওঁলোকে কৈছে 30 বছৰৰ কাৰণে মই আমি কি কয় আদিবাসী হোৱাটো আমি বিৰোধ। মই তেতিয়া কৈছিলোঁ যে আদিবাসী যদি কোনোবাই হ'ব পাৰে, RGI TRA যদি তেওঁলোকে এলাউ কৰে, অসম চৰকাৰে এলাউ কৰে, চৰকাৰবিলাকে এলাউ কৰে, তেওঁলোকে হ'ব পাৰে, তাত আমি বাধা দিব পাৰোঁ। কিন্তু ইয়াৰ এক্সিষ্টিং আদিবাসীসকলে বিচাৰিছে, ট্ৰাইবেলসকলে, যে তেওঁলোকৰ যিখিনি বাজেট যদি প্ৰভিজন বা যিখিনি ৰিজাৰ্ভেশ্যনৰ সুবিধা সেইখিনি যাতে অখণ্ডিত থাকে। গতিকে আমি পলিচি লেভেলত আমি কথা পাতিছোঁ। ইয়াত যেনেকৈ ভূমি সমস্যাটো আমি 5th শিডিউল লেভেল কৈছোঁ, এইটো 6th শিডিউল লেভেল, তাতো একে সমস্যা। তাত 30-40% নন আদিবাসী তাত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গৈছে, কিন্তু তেওঁলোকৰো একে ভূমি অধিকাৰ নাই, তেওঁলোকৰ এইটো অধিকাৰখিনি আমি আদিবাসীসকলেও বুজাইছোঁ যে আপোনালোকে যদি এইখিনি মানুহক অধিকাৰটো নিদিয়ে, কালি ৰাজনৈতিকভাৱে বঞ্চিত হ'ব। এই সুবিধাটো বিজেপি BTCত লৈছে। ইয়াত যদি বড়োবোৰে মিলি কেনে আমি এই কথাখিনি আণ্ডাৰষ্টেণ্ডিং হ'লেহেঁতেন, ইয়াত যিসকল লোক আছে তেওঁলোকক নাগৰিকৰ যিখিনি অধিকাৰ সাংবিধানিক সেইখিনি দিয়া হ'লেতো ইয়াত বেলেগৰ পলিটিক্সে নাথাকিলেহেঁতেন, আৰু এইখিনি শেষ হ'লে নৱসেনাৰ প্ৰয়োজনে নাছিল। গতিকে আমি এতিয়াও বিচাৰোঁ এইবিলাকৰ এটা এমিকেবল চলিউশ্যন এটা লাগে, অকল ইয়াত নহয়, গোটেই ভাৰতবৰ্ষৰ ভিত্তিত। সেইকাৰণে অভাৰঅল আদিবাসী বা ট্ৰাইবেলৰ পলিচিৰ ক্ষেত্ৰত আমি গৈ আছোঁ। আমি বাৰ কৈছোঁ যে একে 6th শিডিউল এৰিয়া আমাৰ যেনে কোকৰাঝাৰত আছে তাতো বনাওক, লগতে তাত নন আদিবাসী যিবিলাক আছে তেওঁলোককো সাংবিধানিক অধিকাৰখিনি দিয়ক। তেতিয়াহ'লে কিন্তু আমি এই যে কংগ্ৰেছ বিজেপিৰ যিটো বান্দৰে পিঠা ভগাৰ যিটো পলিচি, এইটো খতম হৈ যাব। আৰু আমি সেইকাৰণে বিচাৰিছোঁ, আমি যে 100টা সমষ্টি ইলেকশ্যন খেলিব, কিহৰ কাৰণে? যে কোকৰাঝাৰত যি পৰিস্থিতি তাতো একে পৰিস্থিতি। তাৰো মানুহবিলাক আদিবাসীসকল তেওঁলোকে বছৰ বছৰ ধৰি আন্দোলন কৰি আছে, বছৰ বছৰ ধৰি ৰাজপথত সংগ্ৰাম কৰি আছে। আমি তেওঁলোকেও বুজাইছোঁ যে কোকৰাঝাৰৰ ৰাইজে যেনেকৈ আমাক নিৰ্দলীয়ভাৱে দুবাৰকৈ MP বনাইছে, আপোনালোকে যদি এনেকৈ MP বনাব পাৰে, আমি যদি 20ৰ পৰা 25টাও MP আনিব পাৰোঁ, চৰকাৰৰ পলিচি লেভেলত আমি এণ্ট্ৰি কৰিব পাৰিম। আৰু যেতিয়ালৈকে পলিচি লেভেলত আমি যাব নোৱাৰোঁ, তেতিয়ালৈকে না ভূমি সমস্যা সমাধান হ'ব, না গাঁও গঠনৰ বিষয়বিলাক, এইবিলাক আমাৰ নিজৰ মাজত লাগি থাকিব। সেইকাৰণে অভাৰঅল আমি যদি ক'ৰবাতো গৈছোঁ, আমি কোকৰাঝাৰ ভটাৰ ৰাইজৰ স্বাৰ্থ, ইয়াৰ শান্তি সম্প্ৰীতি, ইয়াৰ প্ৰগতিৰ কথাটো কিন্তু আমাৰ প্ৰতিটো মুহূৰ্ততে নলেজত আছে। এই কথাটোলৈহে আমি গৈছোঁ, বেলেগ কাৰণত যোৱা নাই। কাৰণ ব্যক্তিগত নৱসেনাই কোনো দিনে কোনো পলিটিক্স কৰাৰ ইচ্ছাও নাছিল, আজিও নাই, আৰু কোনো MP MLA হোৱাৰো কোনো ইচ্ছা নাই। কাৰণ আমাৰ অলৰেডি 25 বছৰ সংগ্ৰামকালীন সময়ছোৱাত আমাৰ দেহাত একদম ঘূণীয়া হৈ গৈছে। তাৰপিছতো আমি আকৌ 10 বছৰ দৌৰি আছোঁ, আৰু 5 বছৰ আমাৰ দৌৰা ইচ্ছা নাই। তথাপিতো আমি কৈছোঁ আৰু 5 বছৰ পালে 60 বছৰ হৈ যাব। যদি এইখিনি সফল হয় আমি ৰিটায়াৰ লৈ ল'ম, আমাক আৰু কোনো এনেকুৱা নহয় MP MLA দৰকাৰ নাই। আৰু কিছু লোকে আমাক কণ্টেক্ট কৰিছিল হেমত, আমি তেতিয়াও কৈছিলোঁ যে অসমত নহয়, বেংগলৰ এটলিষ্ট তেওঁলোকে SC বা ST হোৱাৰ চান্সটো আছিল, হয়তো ভাল অট'নমাছ কাউন্সিল এটাও পালেহেঁতেন। তেওঁলোকে অসমৰ বা কোনোবা পালাত পৰি কেনে বা IBC পালাত পৰি তেওঁলোকে, মই IBC পৰা সুধিছিলোঁ, তেওঁ খোলাকৈ কৈছে যে এটা বন্দুক তেওঁলোকে আনিব পৰা নাই। বুজি পাইছে নাই? মোটামুটি চৰকাৰৰ হেৰিটো ইমান ভাল নহয়, আৰু তাতে আকৌ দুখন চৰকাৰৰ পাৰ্ট আছে। আজি অসম চৰকাৰে মানি নলয়, বেংগলে মানি নলয়। বেংগলত যিখিনি KLO আছে ধুনীয়াকৈ তেওঁলোকক ৰাখি মেলি মমতাৰ দেখুৱাই মই আছে। মই আগতেও বেংগলৰ আইন মিনিষ্ট্ৰীৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে কৈছিল যদি KLO আহে আমাৰ লগত বহাই দিব, আমি কি দিব পাৰোঁ আমি আলোচনা কৰিম। তেওঁলোকে ডাইৰেক্ট কৈছে এতিয়া মোৰ কোনো ৰাস্তা নাই। আৰু সদায় এইটো কথা জানিব লাগে যে তুমি যোৱাৰ পিছত কাৰ পকেটত যাবা। কাৰণ এনেকুৱা বহুত দালাল শ্ৰেণীৰ মানুহ আছে যিসকলে কোনোবা অস্ত্ৰধাৰী মানুহক আনি কেনে কাৰোবাৰ পৰা পইচা লৈ আহিব। সেইকাৰণে যিবিলাক পালাত পৰা দৰকাৰ নাই। কালি আমি নিজে আছোঁ, হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি কাৰোবাৰ কথা আমি ডাইৰেক্ট কৈ দিব পাৰোঁ, কাৰণ MPৰ লগত এইবিলাক কোনো কথা নাই। আমাৰ এইবিলাক দায়িত্বৰ ভিতৰত পৰে, এইটো কোনো একো নকয়। সেইকাৰণে হয়তো জীৱন সিংহতে এনেকুৱা কিছু দুষ্ট চক্ৰৰ হাতত পৰিলে, যাৰ কাৰণে এই পৰিণতি হৈছে। আৰু যেতিয়া আপোনাৰ নিজৰ শক্তি নিজৰ দম নাথাকিব, কেৱল আলোচনা কৰিব আহিলে এই কথাটো নহ'ব। সেইকাৰণে আমি সময় গোটেই ব্যৱস্থা চাই মেলি কামবিলাক কৰিব লাগে। আজি 2-4 KLO আমাৰ ওচৰতো আহিছিল, কিন্তু KLO এতিয়া বহুত বিভক্ত, কোনোবা বেংগলৰ হাতত আছে, কোনোবা অসমৰ হাতত আছে, কোনোবা চেণ্ট্ৰেলৰ হাতত আছে। আৰু KLO কিছুমান দাবী হয়তো বহুতে ভালো নাপায়, সেইকাৰণে এইবিলাক কোনেও সহায় কৰিবও নাহে। গতিকে মই ভাবোঁ যে কৰ্মসূচী হিচাপে যদি সমস্যাখিনি চোৱা যায়, ইয়াৰ এটা ভাল চলিউশ্যন এটা দৰকাৰ আছে।
কিন্তু তাৰ কাৰণে কেৱল অস্ত্ৰধাৰী সংগঠনে হেৰি হ'ব এইটো কথা নহয়। চব ছ'চিয়েল মানুহবিলাক লগ লাগি যদি কথা পাতে, আৰু এটা কথা মই কৈছোঁৱে যে চৰকাৰে হয়তো ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কিবা কিবি কৰাৰ চেষ্টা কৰিব পাৰে, কাৰণ তেওঁলোকৰ পলিচি খাতিৰত, ইলেকশ্যনৰ খাতিৰত, হয় নহয়? গতিকে আমি সেইটো বাদ দি কেনেকৈ ৰাইজৰ কাম কৰিব সেইটোৱে চাব লাগে। স্যাৰ আপোনাৰ সুযোগ কেতিয়াবা নিজে নিজে আহে। মই কৈছিলোঁ দেৱী গড়াৰ পিছত প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ তেওঁক প্ৰপ'জ কৰা হৈছিলে যে প্ৰধানমন্ত্ৰী হওক। এই কাহিনীটো চন্দ্ৰমোহন পাটোৱাৰীদাই এদিন আমাক অৰুণ শৰ্মা ডাঙৰীয়া আছিল 3 ঘণ্টা ধৰি কৈছে যে হীৰা এনেকুৱা কাহিনী। তেতিয়া মই কৈছিলোঁ তেওঁক খোলাই কৈছোঁ, দাদা যদি কালি হীৰা হোৱা নাই এই কথাটো কয় মই কিন্তু প্ৰধানমন্ত্ৰী হ'ম, দৰকাৰ 24 ঘণ্টাৰ কাৰণে হ'ম। কাৰণ প্ৰধানমন্ত্ৰী এজন হ'লে তেওঁ কিছু পলিচি লেভেল কাম কৰিব পাৰে। আমি বেলেগ নৰ্থ ইষ্টৰ কাৰণে যেনেকুৱা 1090 আছে, আজি বহুত ষ্টেটে পইচা দিব নোৱাৰে কাৰণ তেওঁলোকৰ 60-40, কিন্তু অসম চৰকাৰে আনিব পাৰে কাৰণ 10% দিব লাগে। গতিকে কালি যদি আমি আকৌ সেইটো 5% লৈ গৈ তেতিয়া এটা ভাল কথা, হয়নে নহয়? কাৰণ নৰ্থ ইষ্টক লৈ সদায় ভাৰতবৰ্ষৰ মানুহবিলাক হেৰি হৈ আছে, কাৰণ নৰ্থ ইষ্টক তেওঁলোকে বহু নেগলেক্ট কৰিছিলে, বহু হেৰি কৰিছিলে। এতিয়া সেইকাৰণে কৈছে যে চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ কোনোবা হ'ম বুলি ভাবিলে হ'ব নোৱাৰে, তেওঁ নিৰন্তৰভাৱে এটা গতিত গৈ থাকিব লাগিব। কালি কৈছোঁ, কালি যদি আমাৰ MP ইলেকশ্যন ভাল হৈ যায়, কালি যদি আমি 25টা MLA জিকাই নিব পাৰোঁ, কাৰণ আজিকালি কোৱেলেশ্যন হয়। সুশীল কুমাৰ মানে কি কয় আপুনি একনাথ সিন্ধে দেখিছে কেইটা MLA আছে তেওঁলোকৰ? ছত্তীশগড়তো একজন MLA কেৱল এটা চিফ মিনিষ্টাৰ হৈছিলে, ঠিক আছে। এইবাৰ কোৱেলেশ্যন চৰকাৰে চান্স আছে বেছি, তেওঁলোকে তাততো বাৰ্গেনিং কৰিবই। গতিকে এই ধৰণৰ কথাবিলাকত এইটোত মানে আচলতে কোনোবাই হ'ম বুলি ভাবিলেও হ'ব নোৱাৰে। সময় সুযোগ আহিলে কিন্তু আমি পিছত যোৱাৰ কথা নাই। আৰু মই খোলাকৈ কৈছোঁ, কালি যদি আমি চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ হওঁ, কমচে কম মোদী বা হিমন্ততকৈতো ভাল কাম কৰিব পাৰিম, বা তেওঁলোকৰ নিজে বেয়া কাম নকৰে, সেইটো কথা ক্লিয়াৰ আপোনালোক কৈ দিলোঁ মই। মানে মই সেইকাৰণে কৈছিলোঁ কিছুমান আমাৰ আগ্ৰহমূল্য ডাঙৰীয়া মানুহকো কৈছিলোঁ যে আমি যদি পুখুৰীটোকে সাগৰ বুলি ভাবোঁ, নহয় প্ৰথম পুখুৰীটো দৌৰিলে সাঁতুৰিলে হয়তো সাগৰ ৰাতিপুৱাই কওক, তেতিয়া আপুনি পুখুৰীত অট'মেটিকলি আপোনাৰ হিৰাই যাব। আপোনালোকে বুজি পাইছে চিগনেলটো। গতিকে ইয়াতে লাগি মেলি থাকি আৰু আমি ভালো পাইছোঁ, কাৰণ UPPL শক্তিশালী বেছি হ'লে আমাৰে দিক্কাত, বিজেপি শক্তিশালী বেছি হ'লে আমাৰে দিক্কাত, BPF দুৰ্বল হ'লে আমাৰে অসুবিধা, হয়তো নহয়? গতিকে সকলো যদি সমান বেলেঞ্চত থাকে তেতিয়া আমিও অলপ খেলটো খেলিব পাৰিম। ঠিক আছে, মই সেইবিলাক জেগাত আছোঁ, কিন্তু এই যে তাহাঁতৰ ভৰিত ধৰা কিবা সেইটোত নহয় ছাৰ, আমাৰ ইয়াতে গোসাইগাঁৱত আন্দোলন হৈছে, ৰেল ৰখা হৈছে। মই সেইকাৰণে কৈছোঁ আপোনালোকে চাওক, এই আন্দোলনবিলাক আমাক ক'ব লাগে, কাৰণ বাকী ৰাইজে গোটালি দিয়ে নহয়। GMক মই পাৰ্চনেলি কৈছিলোঁ, শ্ৰীৰামপুৰ লগ পাইছিলোঁ, চব কয় DRMটো কেইদিন মূৰে মূৰে চেঞ্জ হয়, চবেই কমিটমেণ্ট দিয়ে, কিন্তু কোনো এক্সিকিউট নহয়। আপোনালোকে চাওক ইহঁতৰ যিটো